बाक्सा जिल्लानि जखला बिलाव बुथारनायनि जाथाय जायो। बुधबारखालि मोनाबिलि समनिफ्राय गोमानानै थानाय सासे हौवासा गथ'नि गोथै देहाखौ गामिनि फुख्रियाव गोजावना थानाय हालोदाव मोनो। थैनाय उन्दै गथ'खौ नजरुल हकनि फिसाज्ला 11 बोसोर बैसोनि मफिदुल हक होनना सिनायथिनो हायो। गुबुन फारसेथिं बे जाथायखौ शफिकुल इस्लाम आरो रफिकुल इस्लाम मुंनि सानै बिदायानो बुथारदों होनना रायजोफोरा सन्देह खालामो। उननि समाव सिमलागुरि थानानिफ्राय पुलिसनि मोनसे हानजाया जाथायसालियाव थांनानै सानै सन्देह गोनां दायनिगिरिफोरखौ हमनानै थानासिम लाबोयो होनना मिथिहोनायजों लोगोसे गुबै जाथायखौ संदानबाय थानाय जादों होनना मिथिहोयो। আমি এই কইছে কত জায়গাতে আর ভিনাকর লগত আছে ভিনাকর লগত আছে আর এই ডাঙার লগত 8 ডিসেম্বর তাতে হ্যাঁ আমি তিনজনে গেছু এই সুলতানের দোকানত গেছু দোকানত যাই সিহঁতে দোকানত আছিল আমি গুছি গেছু পয়সার কারণে সিহঁতে কত দিছে আমি নাজানো ডাঙাটো এনেকে গৈছে মানে এই যোৱাকালি সন্ধিয়া সময়ত 6:30 মান বজাতে ৰফিকুল আৰু ছবিকুলে নজমুলৰ ল'ৰা যিজন ল'ৰাক হত্যা কৰিলে সেইজন ল'ৰাক এই সুলতানৰ দোকানত আনি চানা টানা খুৱাইছে আৰু তাৰ হাতত এটা টৰ্চ লাইট আছিল। টৰ্চ লাইটটো সেই মাছ বেপাৰীৰ ল'ৰাৰ হাতত দি পঠাই দিছে যে টৰ্চ লাইট নালাগে, টৰ্চ লাইটটো লৈ যা। দিয়াৰ পাছৰে পৰা মানে সেই ল'ৰা দুজন ৰফিকুল আৰু ছবিকুল ঘৰত গুচি গৈছে। কিন্তু এই যিজন ল'ৰাক মানে ডেড বডি পোৱা গ'ল ৰাতিপুৱাতে সেইজন ল'ৰা যোৱা নাই। পাছত সুধিলে যে সেইজন কি হ'ল, কয় যে আমি দোকানৰ পৰা চানা টানা খাইছে, তাৰ পাছত কি হ'ল সেইটো আৰু আমি দেখা নাই বা নাজানো ক'ত গ'ল। ৰাতি মানে গোটেই ৰাতিটো চাৰিওফালে বিচাৰি চাৰিওফালে তেওঁলোকৰ মাজত কাজিয়া নাছিল। কিন্তু এনে সেই ৰফিকুল যিটো তাৰমানে সেই দুই ভাইক ৰফিকুল আৰু ছবিকুল সৰুটো ভাইকৰ লগত মানে সেই যিজন ল'ৰা মাৰিছে, যিজনক মাৰিলে নজমুলৰ ছোৱালীজনীৰো বিয়া ঠিক হৈ আছে। এই অহা 20 তাৰিখতে বোলে বিয়া। এতিয়া তাৰ দুজনী ছোৱালী আৰু এজন ল'ৰা। এতিয়া আমাৰ এটা সন্দেহ হৈ আছে যে এই ল'ৰাটো যদি মাৰি পেলায় তেতিয়াহ'লে হয়তো সম্পত্তিৰ অংশখিনি তেওঁ ভোগ কৰিব পাৰিব। এইটো আমাৰ এতিয়া সন্দেহ হৈ আছে। এনেতো সৰু ল'ৰাৰ লগত কোনো বেলেগ কাজিয়া তাজিয়া বা বেলেগ একো নাই। 11 বছৰীয়া ল'ৰা, তাৰ লগত আৰু কি থাকিব পাৰি। তাৰ সম্পৰ্কীয় মানে সেই সৰুটোৰ লগত ৰফিকুল আৰু ছবিকুল, তাৰ এই সৰুটোৰ লগত সৰুটোৰ ৰফিকুল না এই ৰফিকুলৰ লগত মানে সেই যিজন ল'ৰাক মাৰিছে তাৰ বাইদেউৰ বিয়া ঠিক হৈ আছে। অহা 20 তাৰিখত মানে বিয়া। পুলিচ আহিছিল, পুলিচ আহি লৈ গ'ল ডেড বডি। আহি ইয়াতে তদন্ত কৰি চাই মানে ফটো চটো কৰি লৈ গ'লে অলপ আগতে। আসামী দুইজনক ধৰিছে। ধৰি মানে ৰাইজে অলপ উত্তম মাধ্যম দিয়াতে তেতিয়া স্বীকাৰ হৈছে, মাৰা বুলি স্বীকাৰ হৈছে।